নমস্কাৰ, মই দুলুমনি দেৱে লৈ আহিছোঁ আজি নতুন এটা ভিডিঅ'। আজি আমি যাবলৈ ওলাইছোঁ ঢকুৱাখানাত থকা বাসুদেৱ থান চাবলৈ। এয়া নিচে পুৱাতে আমি সাজু হৈছোঁ। বতৰটো অকণ সেমেকা আছিলে। আমি গৈ ট্ৰেইন ষ্টেচন পাইছিলোঁগৈ। ট্ৰেইন 6:30 বজাত আহিছিলে। সেইদিনা দেওবাৰ থকাৰ বাবে ট্ৰেইনখন অহা অলপ দেৰি হৈছিলে। আমাৰ এয়া সহপাঠীসকল আমি একেলগে গৈছিলোঁ। ট্ৰেইন যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ। এয়া দেখিছেনে পদুম পুখুৰী, সঁচাকৈ বৰ ধুনীয়া লাগিছিল। আমি গৈ গোগামুখ পালোঁগৈ। গোগামুখৰ পৰা আমি এখন অ'টৰে গৈছিলোঁ। বাসুদেৱথান আমি গৈ পাইছিলোঁগৈ। সময় তেতিয়া প্ৰায় 1 মানেই বাজিছিলে। গৈ পোৱা আমাৰ অলপ দেৰি হৈছিলে। এয়া বাসুদেৱথানৰ মেইন গেটখন, বৰ ধুনীয়া লাগে। বাটচৰাটো সঁচাকৈ বৰ ধুনীয়া লাগিছিলে। এয়া বন্তি জ্বলোৱা ঠাই, আমি ইয়াতে বন্তি জ্বলাইছিলোঁ। দূৰণিৰ পৰা যোৱা যাত্ৰীৰ কোনো অসুবিধা নহয়। সকলো ইয়াত পৰিপাটিকৈ আছিলে, সেয়েহে আমাৰ অসুবিধা হোৱা নাছিলে। এয়া চাৰিওফালৰ পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া আছিলে, বহুত চাফ চিকুণ। এয়া চাওকচোন চাৰিওফালৰ পৰিৱেশটো মই আপোনালোকক আজি দেখাম। এয়া মন্দিৰৰ মেইন ভাগ আছিলে। ইয়াত মোবাইল নিষিদ্ধ আছিল, সেয়েহে মোবাইলৰ ভিডিঅ' কৰিব পৰা নাযায়। ভিতৰখন মই আঁতৰৰ পৰা ভিডিঅ' কৰিছিলোঁ। এয়া চাওকচোন পৰিৱেশটো কিমান ধুনীয়া আছিলে। এয়া নামঘৰৰ থাপনা থকা ঠাই। ইয়াতে মাহ প্ৰসাদ দিয়ে। আমি ইয়াত মাহ প্ৰসাদ খাইছিলোঁ। মাহ প্ৰসাদ খাই লৈ আমি আহিছিলোঁ প্ৰায় 3:30 মান বজাত।